হাই দোস্ত, গুড মর্নিং। তো কি খবৰ আপোনালোকৰ? আশা কৰিছো চবৰে ভালে কুশলে আছে চাগে। তো আজি মই আছো নগাঁও। তো নগাঁৱৰ পৰা জানেই ৰেগ লাগিছে, ৰেগৰ পৰা খাল লোড কৰিম। চাওঁ কোন জেগাত লোড হয় এতিয়ালৈকে ক'ব নোৱাৰো। ৰেগত গাড়ী লগাইছো, খাল লোড হ'ব। লোড লাগি গ'ল অলৰেডি। তো কিছু সময়ৰ পিছত গাড়ী আমাৰ লোড হৈ যাব, তাৰপিছত আপোনালোকক জনাই আছো ক'ত লোড হৈছে। কাৰণ যবেই লোড হোক ৰাতি 8টাৰ আগততো ওলাব নোৱাৰিম। 90 খোলাৰ পিছতে 8টা বজাত 90 খুলিব, তাৰপিছতে ওলাম। তো ফাইনেলি ৰাতি 8টা বাজি গ'ল, 90 খুলি গ'ল। যেনেকৈ আপোনালোকক দেখাইছিলো, আজি ষ্টেচনৰ পৰা লোড হৈছিলে আমাৰ গাড়ী। খাল লোড কৰিছিলোঁ। গাড়ী খালী হ'ব আজি ৰৌতা চাইডে খালী হ'ব, ঢেকীয়াজুলি পাৰ কৰি। তো ওলাই গ'লো, বিলো পাই গ'লো। তো এতিয়া 8:30 বাজিছে। আগত জিঅ' পেট্ৰল পাম্প আছে, তেল ভৰাম। তেল ভৰাই গৈ থাকিম, চাওঁ কেইটালৈকে গৈ পাওঁ। তেল ভৰাই এতিয়া ওলাম। যেনেকৈ আপোনালোকে জানেই, খাল লোড হ'লে আগবেলা লোড হ'লে আমি ওলাই যাব নোৱাৰোঁ। বিল পাওঁ ৰাতি 8টামান বজাত। 90 খোলে নগাঁও 8টা বজাত। 8টা বজাত 90 খোলাৰ পিছত আমি ওলাইছোঁ। এতিয়া আমি বাইপাছ পালোঁ বাৰু, নগাঁও টাউন পাৰ কৰি। তো দোস্ত আহি আমি পাই গ'লোঁ জিঅ' পেট্ৰল পাম্প। তো মই সদায় জিঅ' পেট্ৰল পাম্পতে তেল ভৰাম। ইয়াৰ পৰা তেল ভৰিম, তেল ভৰি গৈ থাকিম নন ষ্টপ। এতিয়া আহি পালোঁ। আধাৰ পৰা বেছি ৰাস্তা কভাৰ হৈ গ'ল আমাৰ। এতিয়া টাইম হৈ আছে ৰাতি 11:30। তো তেজপুৰ টাউন পাৰ কৰি মেডিকেল কলেজৰ ফ্ৰণ্টত ৰখিছোঁ টায়াৰকেইটা চেক কৰিবলৈ। টায়াৰ চেক কৰিলোঁ। তো শংকৰ ভাত খাই আছে। ঘৰৰ পৰা টিফিন পেক কৰি আনিছিলোঁ, মই তেতিয়া নাখাওঁ। চেৰি সময়ত একেবাৰে খাম বাৰু। এতিয়া 11:30 বাজিছে, ইয়াৰ পৰা আৰু 1.5 ঘণ্টামানৰ ৰাস্তা বাকী আছে। ই খাই লৈ আছে, তেতিয়ালৈকে ৰখোঁ। তাৰ খোৱা হ'লে আকৌ ইয়াৰ পৰা ওলাম। মই গৈ জেগাত গৈ চেৰি খাম বাৰু। ফাইনেলি দোস্ত আমি পাই গ'লোঁ জেগাত। লোকেশ্যন মতে আহি পেলাই ৰখাই দিলোঁ। পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পত। এতিয়া টাইম হৈ আছে ৰাতি 2টা বাজি পাৰ হৈ গ'ল। তো এতিয়া আমি ভাত খাম চেৰিৰ কাৰণে। চেৰিৰ কাৰণে ভাত আমি ঘৰৰ পৰা পেকিং কৰি আনিছিলোঁ। ঘৰৰ পৰা দিছে মাছ, চিকেন, দালি আৰু ভাত। খাই লৈ শুই যাম। ৰাতিপুৱা সোনকালে লেবাৰ আহিব বুলি কৈছে। ৰাতিপুৱা আপোনালোকক দেখাম ক'ত আনলোডিং হ'ব। তো এতিয়া ভাত খাই সোনকালে লেবাৰ আহিব কৈছে। 2-3 ঘণ্টা হ'ব পাৰিম ভাত খাই। 2টা বজাতে খাই লৈ শুই যাম এতিয়া। 2-3 ঘণ্টা শোৱাৰ পিছত, লেবাৰ অহাৰ পিছত আপোনালোকক দেখাম ৰাতিপুৱা হোৱাৰ পিছত। গুড মৰ্ণিং দোস্ত, ৰাতিপুৱা হৈ গ'ল। এতিয়া ৰাতিপুৱা টাইম হৈ আছে 9:30 বাজি গ'ল। তাৰমানে মোৰ আগত এটা গাড়ী আছিলে, ৰাতিপুৱা ফাৰ্ষ্ট টাইম সেইটো গাড়ী খালী কৰিলে। এতিয়া মোৰ নম্বৰ আহিছে, গাড়ী আমাৰ খালীত লগাই দিলোঁ। খালী হৈ আছে, শংকৰ আছে, শংকৰ আনলোডিং কৰাই আছে। মই ফ্ৰেছ হৈ গ'লোঁ। তো বলক দেখাওক কিমানখিনি খালী হৈ। বেছি সময় নালাগে, লেবাৰ বেছি আছে। অলপ খালী হ'লেই চাগে 9:30, 10:30, 11টালৈকে খালী হৈ যাব। 10:30, 11টালৈকে খালী হৈ যাব। তো বলক চাওঁ কিমানখিনি খালী হৈছে। তো গাড়ী আমাৰ বেছি খালী হোৱা নাই, অলপমান খালী হৈছে। চাই লওক, লেবাৰো 7-8জন আছে, সোনকালে খালী। ফাইনেলি দোস্ত আমাৰ গাড়ী আনলোডিং হৈ গ'ল। এতিয়া মেইন ৰোডৰ পৰা 0.5 কিলোমিটাৰমান সোমাই আহিছিলোঁ। এতিয়া বেক কৰি যাব লাগিব, গাড়ী ঘূৰাব জেগা নাই। দোস্ত গাড়ী আমাৰ আনলোডিং কমপ্লিট হৈ গ'ল। এতিয়া আমি গাড়ী লগাই দিছোঁ ৰৌতা পেট্ৰল পাম্পৰ ফ্ৰণ্টত। এতিয়া আমি যাম ভাড়া ল'বলৈ। য'ত আমি আনলোডিং কৰিছোঁ তাৰ পৰা 2-3 কিলোমিটাৰ দূৰত তাৰ দোকান। এতিয়া টাইম হৈ গ'ল, লগভগ 12টা বাজি গ'ল আনলোডিং হওঁতে। তো যাম ভাড়া ল'ম। ভাড়া লৈ দেখোঁ কি হয় বাৰু। এইটো ভিডিঅ' ইয়াতে খতম কৰোঁ। তো আপোনালোকৰ ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ পৰা ক'ত যাম, কি কৰিম, নেক্সট ভিডিঅ'ত আপোনালোকক আপডেট পাই যাব। দেখা হ'ব নেক্সট ব্লগত, নেক্সট ট্ৰিপৰ লগত। তো আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত। বাই বাই।